আমাৰ গেলিকি থানা এছ আই পৰিস্মিতা বাৰ লগত আজি একেলগতে ফুটবল খেল মানে চাবলৈ ইমান সন্মানৰ যোগ্য হোৱা নাই, কিন্তু কমিটিৰ ফালৰ পৰা এখন ফুলাম গামোচা দিছে, তাকে বহুত বেছি ধন্যবাদ তেওঁলোকলৈ। আৰু আপোনালোকৰ বাবে আজি এইখিনি পাইছোঁহি আৰু এনেকৈ এওঁলোকক উইচ কৰি দিছোঁ। খেল আৰম্ভ হ'ব। আজি মই উপস্থিত আছোঁ আইডুবি ফিল্ডত, আৰু য'ত মই পঢ়িছিলোঁ, য'ত মোৰ 9-10 পাছ কৰি পেলাই ওলাই আহিছিলোঁ। আৰু এয়া হৈছে আমাৰ অসীম বৰা ডাঙৰীয়া, তেওঁ প্ৰাক্তন খেলুৱৈ হয়, তেওঁ এতিয়া শুভাৰম্ভণি কৰিব লৈছে খেলখন। লগ পাইছোঁ, ল'ৰাটোবিলাক লাজ লাগিছে বোলে, এইফালে বুঢ়ী হৈ আহিছোঁ ন দিনে দিনে, এইবোৰ কেক চেক কাটিবলৈ লাজ লাগিছে বোলে। আৰু এতিয়া মই যাবৰ কাৰণে একদম পূৰা ৰেডি হৈ ল'লোঁ। এতিয়া আমাৰ আইডুবি ফিল্ডতে য'ত মই পঢ়িছিলোঁ, তাতে আজি সেইখন ফিল্ডতে এইবাৰ ছেকেণ্ড টাইমৰ কাৰণে আকৌ ফুটবল টুৰ্ণামেণ্ট এখন অনুষ্ঠিত কৰা হৈছে, আৰু তালৈকে মোক আজি নিমন্ত্ৰণ কৰিছে। গতিকে এতিয়া ওলাই মেলি পূৰা ফৰ্মেলত ওলাইছোঁ দেই, গৈ থাকোঁ ধুনীয়াকৈ। আৰু এতিয়া আহোঁগৈ। আৰু আজি আমাৰ সোনকণৰ বাৰ্থডে হয়, বাৰ্থডেলৈ যাব লাগিব। বাৰ্থডে চেলিব্ৰেশ্যন ঘৰতে কৰা হ'ব। শিৱসাগৰত যোৱা কথা আছিলে, নহয় টাইমটো মিলাব নোৱাৰিলোঁ, আকৌ ইয়াতো কথা দিলোঁ যাম বুলি। গতিকে ব'লক আপোনালোকো মোৰ লগত, মই পঢ়া স্কুলখন আপোনালোকক দেখাম। আৰু তাত এতিয়া বহুত বছৰ মই যাব ওলাইছোঁ সেইখন ফিল্ডলৈ। আৰু এইফালে আমাৰ পূৰা কাপোৰ তাত লগাই আছে, দেখিছেনে? এয়া আৰু গৈ থাকোঁ ব'লক এতিয়া। এতিয়া যাওঁ ব'লক। আৰু এতিয়া মই আহি পেলাই পাই গ'লোহি ইয়াত, একদম ধুনীয়াকৈ খেলখন মানে আৰম্ভ হোৱা নাই, আৰম্ভ হ'ব লাহেকৈ এতিয়া। আৰু এইফালে সকলো ইয়াত ৰৈ আছে ধুনীয়াকৈ। আৰু অকণমান ইয়াত আছোঁ যিহেতু আপোনালোক খেলখন ধুনীয়াকৈ দেখাম, আৰু চাই থাকক আপোনালোকে। কমিটি দাদাসকলে মোক এখন ধুনীয়া গামোচা দিছে, আৰু ইমানখিনি সন্মানৰ যোগ্য নহয় বাৰু। যিখিনি পাইছোঁ সেইখিনি আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে ধুনীয়াকৈ ট্ৰফিবিলাক সজাই ৰাখিছে। আৰু প্ৰাইজ মনি হৈছে 50,000 টকা। যিটো দলে মানে জিকিব তেওঁৱে লাভ কৰিব 50,000 টকা। এতিয়া আমি যিখিনি মানে বয়োজ্যেষ্ঠ লোক আছে, তেওঁলোকে এতিয়া উইচ কৰিবৰ কাৰণে গৈছে। এইফালে আমাৰ এছ আই বাইদেউ গৈছে, লগতে ময়ো গৈছোঁ, আৰু ধুনীয়াকৈ উইচ কৰি থৈ আহোঁগৈ। তেওঁলোকৰ খেলৰ আগে সেয়া গৈছোঁ, আৰু বাইদেৱে উইচ কৰি আছে, আৰু লগতে ময়ো আৰু উইচ কৰিছোঁ সকলোকে ভালকৈ খেলিবৰ কাৰণে। ইতিমধ্যে আমাৰ মাজত মেডিকেল ষ্টাফ আহি উপস্থিত হৈছে। আমি তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ খেলপথাৰত আহি তেওঁলোকে যি সুবিধা আৰু খেলুৱৈসকলক আমি ধুনীয়াকৈ উইচ কৰি থৈ আহিছোঁ, যাতে তেওঁলোকে ভালকৈ খেলে। দুৰ্দ আৰু বেটলেণ্ড কেম্পৰ মাজত আজি খেলখন আছে, আৰু এতিয়া খেলখনৰ শুভাৰম্ভণি কৰা সময় হৈ গ'ল। এইফালে আমাৰ প্ৰাক্তন খেলুৱৈ অসীম বৰা ডাঙৰীয়াই তেওঁ একদম ধুনীয়াকৈ এতিয়া শুভাৰম্ভণি কৰিব লৈছে। এয়া তেওঁ প্ৰথমে এতিয়া বলটো তেওঁলোকৰ মাজলৈ দি দিছে, আৰু আপোনালোকে উপভোগ কৰক এতিয়া খেলখন। গতিকে ব'লক আমিও যাওঁ, একদম বহি লওঁগৈ ধুনীয়াকৈ, খেলখন উপভোগ কৰিব, আৰু লগতে আপোনালোকেও উপভোগ কৰক আজি খেলখন আমাৰ লগত। আৰু বহুত দিনৰ মূৰত নিজে পঢ়া স্কুলখনৰ ফিল্ডত, এইখন ফিল্ডতো আগতে আমিও খেল ধেমালি খেলোঁ নহয়, সঁচাকৈ ক'ব লাগিব। আৰু এনেকৈ চকীত বহি মেলি চাই ইমান ভাল নালাগে। বহি মেলি একদম মাটিত বহি মেলি উকিয়াই মেলি চাইহে ভাল লাগে। আৰু আমি ইমান আৰু এনেকৈ চকীত বহি ঠাণ্ডা মণ্ডাকৈ ফুটবল খেল মই চায়ে পোৱা নাই, এবাৰে চাই পাইছিলোঁ, আৰু তাকো মাটিত বহি একদম মানুহৰ মাজত চিঞৰ বাখৰ কৰি সেনেকৈ দেই। কিন্তু এইবাৰ অকণমান বিশেষ, সেইকাৰণে ভাল লাগিছে। আৰু নিমন্ত্ৰণ কৰিছে আজিৰ দিনটোত, আৰু মই বাৰু ইমান নিমন্ত্ৰণ কৰিবলগীয়া মানুহ নহয় বাৰু, হ'লেও গ'লোহেঁতেন নিজে এদিন হ'লেও গ'লোহেঁতেন। কাৰণ নিজৰ স্কুলৰ ফিল্ডত যদি এখন ফুটবল খেল অনুষ্ঠিত কৰে, তাত আৰু মই নেযাম নে? গতিকে ভাল লাগিলে আজি, বহুত বেছি ভাল লাগিলে। আমাৰ যিহেতু আইডুবাৰী কমিটি দাদাসকলে ইমান ধুনীয়াকৈ অনুষ্ঠিত কৰিছে এখন খেল, তেওঁলোকে যেন প্ৰতি বছৰে এনেকুৱা এখন খেল অনুষ্ঠিত কৰি যায়, তাকে কামনা কৰিলোঁ। আৰু আজি খেলখন সেয়াই এতিয়া হৈ আছে, এতিয়ালৈকে এটাও গ'ল দিব পৰা নাই। আৰু খেলখন এনেকৈ চাওঁতে আৰু শেষ হ'বহি আৰু লাহেকৈ। এতিয়া একেবাৰে শেষলৈকে চাই থাকক দেই ভিডিঅ'টো, গম পাব। আৰু শেষত বহুত বেছি ধামাকা পাৰ্টি আছে, মোৰ ভিডিঅ'টো একদম শেষলৈকে চাই থাকক দেই। তাত আমাৰ উপস্থিত হৈছিল সোণটো দাই, তেওঁকো একদম ধুনীয়াকৈ ফুলাম গামোচা এখন দিছে কমিটিৰ ফালৰ পৰা। আৰু আমাৰ গেলিকি থানা এছ আই পৰিস্মিতা বাৰ লগত আজি একেলগতে ফুটবল খেল মানে চাবলৈ পাইছোঁ, বহুত বেছি সৌভাগ্য। আৰু বোলে বা বহি আছে,
অকণমান উঠাই দিছোঁ ভিডিঅ'ত এইফালে ধুনীয়াকৈ বহি আছে আৰু ধুনীয়াকৈ আমি খেল এতিয়া উপভোগ কৰি আছোঁ এইফালে দেখিছেনে এতিয়া 45 মিনিটছ হৈ গ'ল আৰু এতিয়া ছেকেণ্ড ৰাউণ্ড ষ্টাৰ্ট হ'ব আৰু এতিয়ালৈকে এক গ'লো দিব পৰা নাই আৰু এইফালে বিশিষ্ট আলহীসকল বহি আছে সকলো ধুনীয়াকৈ খেলখন শেষ হৈছেগৈ আৰু কমিটিৰ দুজনমান সদস্য দিব নোৱাৰিলে কমিটিৰ 2-4জনমান সদস্য গ'ল পষ্টৰ পিছফালে থাকিব লাগে আৰু এতিয়া পেনাল্টি শ্বট আৰম্ভ হৈ গৈছে দুইটা দলে 5টা মাৰিব কোন জিকে একদম শেষতে গম পাম শেষত আপোনালোকক কৈয়ে আছোঁ দেই আৰু এতিয়া খেল শেষ হ'ল একেবাৰে লিগি পুখুৰী আমাৰ বেটলেণ্ড কেম্পখিনি হাৰিলে 2-2 জিকিলে আৰু পেনাল্টিতহে জিকিছে দেই ইভাগে মানে গ'ল দিব নোৱাৰিলে আৰু এতিয়া ঘৰলৈ যাওঁগৈ আৰু এখন খেল হৈ গ'ল আৰু নেক্সটখন খেলৰ বাবে নৰখোন দেৰি হৈ যাব আমাৰ আকৌ এনাই ঘৰত যাবলৈ আছে এইফালে কমিটি দাদাসকলক সকলোকে বহুত ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এখন খেল IDB ফিল্ডত অনুষ্ঠিত কৰা হৈছে 20 তাৰিখলৈকে ভাল লাগিলে মোকো তাতে আজি নিমন্ত্ৰণ কৰাৰ বাবে ভাল লাগিলে এই দাদাসকল সকলো বহি আছে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আজি ইয়াৰ পৰা এতিয়া ওলাই দিওঁ আৰু হৈছে 1 অক্টোবৰ আমাৰ সোণকণৰ বাৰ্থডে আৰু বাৰ্থডে দিনাখন এতিয়া আহি পাই গৈছোঁ এনাই ঘৰ দেখিলে ফুটবল খেলিব বাহিৰে এনাই ঘৰ আহিছোঁ টাউন বন্ধ একো ল'বলৈ নহ'লে মুঠতে আৰু চবেই বন্ধ আজি দেওবাৰ দিনা সকলোৱে জানেই আমাৰ ওচৰৰ পাজৰখিনি আৰু এতিয়া সোনকালে খুলিব ৰ'ব আৰু এনাই কেতিয়া লগ পাই গৈছোঁ ইমান দিনৰ মূৰত ইমান ভাল লাগিছে বৰ ধুনীয়া হৈছে নে দেখিব কওক হে বৰ ধুনীয়া আছে নাইতো মোতকৈ ধুনীয়া দেখিছে নাই তাতকেইটা নাই একদম ইমান দিনৰ মূৰত আৰু দেখিলে তথনি ফুটবল খেলখনৰ পৰা আহি পাই মেলি এতিয়া এইয়া বাৰ্থডে গাৰ্ল এইফালে সোণ মানুহ গোটেইখিনি একদম হেপী বাৰ্থডে আৰু সোণকণৰ কাৰণে এইটো লৈ আহিছোঁ মই ফুল অন কেমেৰা খোল আৰু টাউনত যে মই কৈছোঁ আজি দেওবাৰ দিনাখন একো নাই এটা সৰু বস্তু একদম সৰু সামান্য অকণমানি কিবা এটা আনিছোঁ আৰু সেইটোৱে এতিয়া ভিডিঅ' কৰিছোঁ ইমান দিনৰ মূৰত লগ পাইছোঁ আজি আহিছেনে আজি আহি আছ বা মোতকৈ ওখ হৈ গৈছে বা আনবক্সিং কৰিব জানমণিৰ ফালৰ পৰা এটা সৰু উপহাৰ আৰু কি দিছে এইটো একদম অকণমানি উপহাৰ বেলেগ লাগিছে কাৰণ অন কেমেৰা খুলিব লগা এটা সৰু উপহাৰ দেখিছে এখন ফটো মোৰ একদম বহুত ভাল লাগে এখন ফটো মোৰ বহুত বেছি ভাল লাগে আৰু এই সদস্য মোৰ এনেকুৱা প্ৰেমত ফটোৱে নাই বেছি সঁচাকৈ নাই নে থেংক ইউ বহুত ধুনীয়া লাগিছে চুমাটো ক'ব দেই আপোনালোকে থেংক ইউ বোলো চুমা দে আৰু কৈছোঁ এই কেমেৰাটো দেখ মুখৰ আগত কেমেৰাটোৰ ভিতৰত সোমাই যাওঁ কৰাই শুন মানুহ এই দুটা ধুনীয়া লাগিছে দে এইটোৱে আৰু এইয়া আৰু এতিয়া আমি গোটেইখিনি এতিয়া লগৰ লগ পাই গৈছোঁ বোলে পেহী বহি আছে অথনিৰ পৰা ভিডিঅ' কৰিমকৈ কৰিব পৰা নাই আগে দেখাই লৈছোঁ এয়া চাওক আমাৰ মা নিচিনা একে হয় নাই চাওক একেই এতিয়া দেখিলে সকলোৱে ক'ব একদম মা নিচিনা মা মানে ভনীয়েক আৰু যেতিয়া একে আৰু এইফালে পেহী ছোৱালী জানটি এয়া এইফালে আমাৰ বাবলি চি দিবি এয়া আমাৰ চি দিবি নাই আৰু এইফালে দুজনী চি দিবি দেই এয়া সকলোকে দেখাই দিছোঁ দূৰৰ পৰা এবাৰ এয়া চি দিবি সকলো আছে এয়া আমাৰ এনাই হাই আমাৰ এনাহে চবতকৈ বেছি হাই দিছে এনেকৈ আৰু এইফালে আমাৰ ভিতৰত পাৰ্টি বহি আছে দেখিছেনে একদম চি দেৱীসকল ধুনীয়াকৈ বহি আছে গোটেই একদম চিনাকিটো কেনেকৈ দিছোঁ আৰু চি দেৱী বুলিয়ে দিছোঁ আৰু দেখিছেনে একদম লাইন পাতি আছে এয়া হ'ল কিমান দিনৰ মূৰত লগ পাইছোঁ ন এইয়া আৰু এই ভণ্টিজনী প্ৰথম মই যিটো ফটোশ্বুট কৰিব গৈছোঁ এই ভণ্টিহঁতৰ ঘৰত এই ভণ্টিজনীৰ ঘৰত তেতিয়া সৰু আছিলে এতিয়া ডাঙৰ হৈ গ'ল এয়াই আৰু সকলো বহি এবাৰতে কেক লৈ আহিছে এইফালে এতিয়া মাইনা বাই পূৰা ওলোৱাত ব্যস্ত হৈ গৈছে এতিয়া কেক কাটিং হ'ব এতিয়া ওপৰৰ পৰা আহিছে এইফালে পূৰা খোলাত লাগি আছে দেখিছেনে মানে বা ভাল ন ইমান দিনৰ মূৰত লগ কৈছে গোটেইজনী বাহিৰত থাকি ধুনীয়া হৈ গৈছে এনেও ধুনীয়া আৰু ধুনীয়া হৈ গৈছে বাহিৰত থাকি আৰু ক'বই বাকী নাই এয়া চাওক এইফালে আমাৰ কেক ৰেডি ইমান ধুনীয়া লাগিছে একদম চিম্পুল লাগিছে কেকটো দেখিছেনে আৰু মৰম লগা এটা কেক এখন কেনেকৈ লাইন পাতি আছে দেখিছেনে কেক দিবলৈ লাজ লাগিছে বোলে এইফালে বুঢ়ী হৈ আহিছোঁ ন দিনে এইবোৰ কেক চেক কাটিবলৈ লাজ লাগিছে বোলে আৰু এইফালে কৰিডৰত পূৰা জাম লাগি গৈছে কেকটো কাটি ল'বি বোৱা আজি হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ
এইয়া আইতাকো মৰম এইফালে আমাৰ সোনকালে অকণমান খাই দিয়া